ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত পানী ছটিয়ালে কি লাভ হয়? ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত পানী ছটিওৱাৰ সঠিক সময় কি? ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত পানী ছটিয়াবৰ বাবে গা ধোৱাটো জৰুৰী নেকি? ঝাৰু মাৰি পানী ছটিয়াব লাগেনে নালাগে? মাহেকীয়া হোৱা মহিলাই ঘৰৰ মুখ্য দুৱাৰত পানী ছটিয়াব পাৰিবনে নাই? আৰু এটা কথা, পূজা ঘৰত, গোসাঁই ঘৰত বা আপোনাৰ ঘৰৰ মন্দিৰত যে এটা ঘটি, গিলাচ বা লোটাত পানী ৰাখে, সেই পানীখিনি কি কৰিব লাগে বা ক'ত ব্যৱহাৰ কৰিব লাগে? খাব পাৰিনে? সকলো থাকিব এই ভিডিঅ'টোত। এতিয়া এনেকুৱা বহু মানুহ আছে যি ফ্লেটত বাস কৰে, বহুজনে ভাড়াঘৰৰ এটা কোঠাত থাকে। তেনেস্থলত তেওঁলোকে ঘৰৰ মূল দুৱাৰৰ সন্মুখত কেনেকৈ চাকি জ্বলাব বা কেনেকৈ মূল দুৱাৰৰ মুখত পানী ছটিয়াব? এই সকলোবোৰ প্ৰশ্নৰ আধাৰতে প্ৰস্তুত কৰা হৈছে আজিৰ এই ভিডিঅ'টো। সেইবাবে ভিডিঅ'টো আপুনি শেষলৈ চাব। এতিয়া প্ৰথমেই জানো আহক ঘৰৰ মুখ্য দুৱাৰত জল ছটিওৱাৰ সঠিক সময় কোনখিনি আৰু সঠিক বিধি কি? যদি আপুনি ঘৰৰ মূল দুৱাৰৰ সন্মুখত পানী ছটিয়াব বিচাৰিছে, তেন্তে আগদিনাই যিকোনো এটা পাত্ৰত, তামৰ, পিতলৰ বা ষ্টীলৰ, ৰূপৰ যিকোনো এটা পাত্ৰত অলপ গংগাজল লৈ তাত বিশুদ্ধ জল ভৰাই ল'ব। গংগাজল যদি ঘৰত নাই, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। পাত্ৰটোত শুদ্ধ জল ভৰাই ল'ব আৰু পাত্ৰটো আপুনি পাকঘৰত থৈ দিব। পিছদিনা সেই জল ঘৰৰ মুখ্য দুৱাৰত ছটিয়াব। এতিয়া বহু দৰ্শকে হয়তো প্ৰশ্ন কৰিব, কেনেকৈ পানী ছটিয়ালে লাভ হ'ব? মা লক্ষ্মীয়ে কৈছে, যিখন ঘৰৰ গৃহিণী বা মূল মানুহজনে বা পৰিয়ালৰ কোনোবা এজন সদস্যই পুৱাই ঘৰৰ মূল দুৱাৰত পানী ছটিয়াই, সেইখন ঘৰতে মই প্ৰৱেশ কৰোঁ। যিখন ঘৰৰ মূল দুৱাৰৰ সন্মুখত ধূপ চাকি জ্বলে, সেই ঘৰতেই মই প্ৰৱেশ কৰোঁ বুলি মা লক্ষ্মীয়ে কৈছে। এতিয়া বহুতেই সুধিব, গা ধোৱাৰ আগতে এই কামটো কৰিব পৰা যাবনে নাযায়? চাওক, পুৱাই মুখ্য দুৱাৰৰ সন্মুখত যি জল ছটিওৱা হয়, সেয়া এক বিধিৰ জৰিয়তে পাকঘৰত ৰখা হয়। ঘৰৰ যিকোনো সমস্যা, দুখ, দৰিদ্ৰতা, হাই কাজিয়া হওক বা যিকোনো ধৰণৰ নেগেটিভ শক্তিৰ দ্বাৰা আপুনি অশান্তিত আছে, তাৰ বাবেই ঘৰৰ পাকঘৰত জল ৰখা হয় আৰু সেই জল ঘৰৰ মূল দুৱাৰৰ সন্মুখত ছটিওৱা হয়। এই জল ছটিওৱাৰ ফলত ঘৰৰ যিকোনো ধৰণৰ সমস্যা নাইকিয়া হয়। এই কামটো কৰাৰ ফলত ঘৰলৈ সুখ সমৃদ্ধি বৃদ্ধি হয়। এতিয়া হয়তো বহুতৰে মনত এটা প্ৰশ্ন আহিব পাৰে, কিমান সময়ত ঘৰৰ মূল দুৱাৰত জল ছটিয়াব লাগে? চাওক, পুৱা সূৰ্য উদয় হোৱাৰ পূৰ্বেই আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত জল ছটিওৱাৰ পৰ্ব সম্পূৰ্ণ হ'ব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, জল ছটিয়াবৰ বাবে গা ধোৱাটো জৰুৰী নেকি? চাওক, শুদ্ধিখিনি নিজৰ লগত কথা। ভাল কাম এটা সদায় শুদ্ধি হৈহে কৰিব লাগে। প্ৰতিখন ঘৰলৈ পুৱাই মা লক্ষ্মী আহে, গতিকে সেই জল ঘৰৰ দুৱাৰ মুখত ছটিয়াই আপুনি মা লক্ষ্মীক যেতিয়া আবাহন কৰিব, তেতিয়াই মা লক্ষ্মীয়ে আপোনাৰ ঘৰলৈ আহিব আৰু যিকোনো ঘৰত মা লক্ষ্মীৰ বসতি হ'বই। যিখন ঘৰত মাৰ বসতি হয়, সেইখন ঘৰ কেতিয়াও আৰ্থিক অনাটনত নপৰে, পাৰিবাৰিক সমস্যা নহয়। গতিকে জল ছটিওৱাৰ সময়ত মা লক্ষ্মীক স্মৰণ কৰিব। এতিয়া কথা হ'ল, মাহেকীয়া হোৱা মহিলাই ঘৰৰ মূল দুৱাৰত পানী ছটিয়াব পাৰিবনে নাই? চাওক, পানী ছটিওৱাত বাধা নাই, কিন্তু বিধিসন্মতভাৱে পানী ছটিয়াই যদি আপুনি চাকি জ্বলায়, তেন্তে তেনে ক্ষেত্ৰত শুদ্ধতাৰ প্ৰতি ধ্যান দিয়া হয়। সেইকাৰণে এই সময়ত চাকি জ্বলোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ পিছত আহিল, মন্দিৰ, গোসাঁই ঘৰত যে আমি জল ৰাখোঁ, এয়া ৰখাটো জৰুৰী নেকি? নিশ্চয়, বহুতেই জৰুৰী। পূজা ঘৰ, গোসাঁই ঘৰ বা আপোনাৰ ঘৰৰ মন্দিৰত এটা পাত্ৰত জল ৰখাটো খুবেই জৰুৰী। পূজা ঘৰ, মন্দিৰ বা গোসাঁই ঘৰত আমি যি প্ৰাৰ্থনা কৰোঁ, আমাৰ যি মনৰ ইচ্ছা আমি আমাৰ পৰমাত্মাক ব্যক্ত কৰোঁ, সেই যে লোটাত আপুনি জল থয়, সেই জলত সেয়া বিলীন হৈ যায় আৰু সেয়া পৰমাত্মাই লাভ কৰে। সেইবাবে পূজা ঘৰত এক লোটা জল ৰখা হয়, তাৰ পিছত চাকি জ্বলোৱা হয়। ইয়াৰ ফলত অগ্নি আৰু জলৰ এক প্ৰকাৰ সমতা স্থাপন হয়। আগদিনা পূজা কৰি আপুনি পূজা ঘৰত যি এক লোটা জল থ'ব, সেয়া পিছদিনা আপুনি নিশ্চিতভাৱে উঠাই ল'ব আৰু সেই জলখিনি আপুনি গোটেই ঘৰখনত ছটিয়াই দিব। এনেকুৱা কৰিলে আপোনাৰ ঘৰখনত শুদ্ধি হ'ব আৰু সেই ঘৰখনত পজিটিভ বাতাৱৰণে বিৰাজ কৰিব। সেই জলখিনি আপুনি খাবও পাৰে। সেই জলখিনি খালে প্ৰসাদৰ সমান বুলি কোৱা হয়। সেই জল খালে সৰ্বৰোগো নাশ হোৱা বুলি বিশ্বাস কৰা হয়। এইখিনি কাম কৰিলে আপুনি শুভ ফল লাভ কৰিব। গতিকে আজিৰ পৰা ঘৰৰ মূল দুৱাৰত পানী ছটিওৱাৰ পৰ্ব আৰম্ভ কৰিব পাৰে।